প্ৰিয় বন্ধু বান্ধৱীসকল, আজি আহিলোঁ দাইলৰ অন্য এটি ৰেচিপি ভিডিঅ'লৈ। আপোনালোকে চাই নিশ্চয় ভাল পাব বুলি আশা কৰিলোঁ। গছবোৰত এতিয়া নতুন পাত ওলোৱা আৰম্ভ হৈ গ'ল, সেইবাবে ভাবিলোঁ আজি ছজিনা কোমলীয়া পাতেৰে দাইলটো কেনেকৈ বনাইনো তাকে দেখাওঁচোন বোলো। ছজিনা আৰু ছজিনা পাত দুয়োটাই ব্যৱহাৰ কৰিছোঁ দাইলত। ছজিনা কেইডাল বাকলি গুচাই টুকুৰা টুকুৰকৈ কাটি ল'ম আৰু এইফালে ছজিনাৰ পাতখিনি কোমলীয়া পাতখিনিহে ল'ম, অলপ মানে বুঢ়া পাতখিনি নলওঁ আৰু আগৰ ফালে থকা কোমলীয়া পাতখিনি এৰুৱাই ভালদৰে ধুই মেলি ল'ম। বনাবলৈ বহুত ইজি আৰু বহুত জল্দি হয়। ইয়াৰ দালিখন খাই খুব ভাল লাগে আৰু স্বাস্থ্যৰ কাৰণেও বহুত উপযোগী। জনাসকলে জানেই ইয়াৰ উপকাৰিতা। এই দালিখনৰ বাবে লৈ লৈছোঁ মচুৰ দাইল, অলপ টাইম তিয়াই থৈছিলোঁ যিহেতু কেৰাহীত বনাম, কুকাৰত নবনাওঁ। ছজিনা কেইডাল অলপ চফা কৰি ল'লোঁ, ওপৰৰ চুচকেইটা গুচাই মেলি। পাঁচ ফোৰণ লৈ লৈছোঁ, শুকান জলকীয়া আৰু তেজপাত, এয়া পিঁয়াজ সৰু টুকুৰা টুকুৰকৈ কাটি লৈছোঁ, হালধি আৰু নহৰু সৰু সৰু টুকুৰা টুকুৰকৈ কাটি লৈছোঁ আৰু এয়া আদা অলপ খুন্দি লৈছোঁ। আপোনালোকে বনোৱাৰ পিছত খাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এইফালে কেৰাহীখনত মিঠাতেল অলপ দি ইয়াতে পাঁচফোৰণ আৰু শুকান জলকীয়াকেইটা দি দিছোঁ। মই বেছি তেল ইউজ নকৰোঁ দাইলত। পাঁচফোৰণকেইটা অকণমান ফুটি যোৱালৈকে ৰাখি ইয়াতে তেজপাত দি দিছোঁ। এতিয়া দি দিছোঁ পিঁয়াজ নহৰু আদাখিনি। এইখিনি গল্ডেন ব্ৰাউন হোৱালৈকে অলপ টাইম ফ্ৰাই কৰিম। এইখিনি কালাৰটো চেঞ্জ হোৱাৰ পিছত ছজিনা পাত আৰু ছজিনা কেইডাল দি দিম। প্ৰথমতে আপোনালোকে ছজিনা কেইডাল ফ্ৰাই কৰি লওঁ বুলিলেও পাৰে। অলপমান হালধি দি দিছোঁ, বেছি তেল ইউজ কৰা নাই। আপোনালোকে ইউজ কৰিলে খাওঁ বুলিলে আৰু অকণমান দিব পাৰে তেল, মই বেছি নাখাওঁ কাৰণে দিয়া নাই। এতিয়া দাইলকেইটা দি অলপমান ভাজি ল'ম, নিমখ অকণমান দি দিছোঁ। অকণমান লৰাই মেলি ভাজি লৈহে পানী দিম। অলপমান ফ্ৰাই কৰি লোৱাৰ পিছত পানী দি দিছোঁ। এতিয়া ঢাকনখন লগাই দিম সিজিবৰ কাৰণে। এয়া দেখিছেনে মোৰ দাইল সিজি গৈছে আৰু নিমখটো অলপ টেষ্ট কৰি চাব। ৰেডি হৈ গ'ল মোৰ দাইল। দালিখনৰ ৰেচিপিটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিবা দেই। আজিলৈ আহিছোঁ, বাই বাই।